সকলোলৈকে শুভেচ্ছা জনাই মই সৰুকৈ দুআষাৰ কথা ক'ম আচলতে মই কথা ক'ব লাগিব বুলি মই ভবা নাছিলোঁ মই ভাবিছিলোঁ যে মোক মাতিছে মই শুনিম আৰু কথা চচা একো ক'ব নালাগিব চাগে কিন্তু মোক পুৰস্কাৰ দিবলৈও দিলে আগতে কথা এটাও ক'বলৈ কৈছে মই এইটো কাৰণে একেবাৰে প্ৰিপেয়াৰ্ড নহয় আৰু দ্বিতীয় কথা আমাৰ বক্তৃতা বহুত বছৰ দিলোঁ প্ৰায় 40 বছৰমান বক্তৃতাই দি আছোঁ গতিকে বক্তৃতাৰ প্ৰতি এটা ফেটিক এটা হয়তো হেৰি আমাৰ আজি আহিছে কিন্তু বহুত সময়ত আমি কথা নকলেও নহয় মুখ নুখুলিলেও নহয় এইটো এটা কথা এতিয়া প্ৰথমতে মই কওঁ প্ৰয়াত ইছলাম হুছেইনৰ লগত মোৰ পৰিচয় ইছমাইল হুছেইনৰ লগত পৰিচয় কেনেকৈ প্ৰথম ইছমাইল হুছেইনৰ লগত মোৰ পৰিচয় হয় শাৰীৰিক নহয় নেদেখাকে পৰিচয় হয় সেই পৰিচয়টো হৈছিলে 1970 চনত সেইটো সময়ত মই কটনৰ ছাত্ৰাবাসৰ আছিলোঁ আৰু আমি আবেলি সময়ত গুৱাহাটী এই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ পঢ়িবৰ কাৰণে আহিছিলোঁ বাতৰি কাকতকে আদি কৰি আলোচনা আদি পঢ়িবৰ কাৰণে তেতিয়া সেই এচুকত এই ডিষ্ট্ৰিক্ট লাইব্ৰেৰী পুথিভঁৰালৰ এচুকত আজানখন সজাই থোৱা থাকে সেই আজানতে আমি তেখেতৰ প্ৰথম নাম শুনিছিলোঁ 1970 চনত বোধকৰিখন তাৰ আগতেও ওলাইছে আৰু তাতেই আমি প্ৰথম পৰিচয় ঘটিছিল তেখেতৰ লেখা মেলাক লৈ অসমৰ মুছলিম সমাজৰ অধিবাসী মুছলিমসকলে যিটো লেখা মেলা কৰিছে সেই আজানত প্ৰথম গতিকে সেইটো হৈছিলে এখন আলোচনীৰ যোগেদি আৰু সেই আলোচনীবিলাক আজি নোহোৱা হৈ আহিছে আৰু হয় যুগৰ পৰিৱৰ্তন সময়ৰ পৰিৱৰ্তন ইলেক্ট্ৰনিক্স মিডিয়া গোটেইবিলাক আহি যোৱাৰ ফলত সেইবিলাক নোহোৱা হৈ পৰিছে গতিকে সেই যিটো আলোচনীখনৰ কাৰণে মই তেখেতক চিনি পাওঁ কিন্তু সাক্ষুকভাৱে তেখেতৰ লগত পৰিচয় তাৰ অন্তত বোধ কৰোঁ 20 বছৰমান পিছত মই আহি গুৱাহাটী বিশ্ববিদ্যালয়ত চাকৰি কৰিছোঁ তেতিয়া যেইজন মানুহ লিখিছে তেখেতক লগ পাব লাগে তেখেতৰ গা বেয়া আছিলে খবৰ ল'বলৈ গৈছোঁ ঠিক তেনেদৰে তেখেতৰ লগত পৰিচয় আৰু এই যে আজান বোলা এখন সৰু আলোচনী বৰপেটাৰ পৰা ওলাইছিলে আৰু সেই আলোচনীখন আহি গুৱাহাটীৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীতকৈ আদি কৰি বিভিন্ন লাইব্ৰেৰীত আছিলে সেইটোৰ যোগেদি মোৰ তেখেতৰ লগত পৰিচয় আৰু আজিকালি এটা ডাঙৰ কথা হৈছে আমাৰ লাইব্ৰেৰীৰ লগত পৰিচয় নোহোৱা হৈছে গোটেইবিলাক ইলেক্ট্ৰনিক হৈ যোৱাৰ ফলত মোৰ নিজৰ অকণমান অসুবিধা হয় খুব বেছি ইলেক্ট্ৰনিক মেগাজিন চাবৰ কাৰণে কিন্তু আমি প্ৰিণ্টত আমাৰ জেনেৰেশ্যনটো বোধ কৰোঁ প্ৰিণ্টত আমি বেছি ইউজড গতিকে প্ৰিণ্টৰ কথাবিলাক আমি বেছি ভাল পাওঁ আৰু মই এতিয়াও ভাবোঁ যে প্ৰিণ্টৰ এটা ভূমিকা আছে নহ'লে আজি দৈনিক এই কাকতবিলাক চলি নাথাকিলেহেঁতেন কাকত চলি আছে আৰু প্ৰিণ্টৰ যিটো ভূমিকা সেইটো গুৰুত্বপূৰ্ণ আৰু সেইখিনিয়ে আমাক অতীতটো সোঁৱৰাই দিয়ে এতিয়া পুৰণা কথাখিনি চাওঁ জানিবৰ কাৰণে আমি অতীতলৈ ঘূৰি গ'লোঁ আজান ওলাইছিলে বৰপেটাতো থকা পূববংগীয় মূলৰ মুছলমানসকলে সাহিত্য চৰ্চাত ব্ৰতী হৈছিলে বহুত বছৰ আগৰ পৰাই সেই কথাবিলাক আমাক সোঁৱৰাই দিয়ে বিশেষ মই আপোনালোকৰ আগত নকওঁ আজি বহুত সময় হৈ গ'ল কিন্তু অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ ক্ষেত্ৰত এইসকল পুৰুষৰ ভূমিকা পূববংগীয় মূলৰ মুছলমানসকলৰ ভূমিকা অসমীয়া ভাষা ৰক্ষাত তেওঁলোকৰ ভূমিকা এই বিষয়ে আৰু আলোচনা হোৱাৰ প্ৰয়োজন আৰু অসমীয়া ভাষা সংস্কৃতি আজি কোনফালে গৈছে কোনে অসমীয়া ভাষা পঢ়িছে কোনে এৰিছে আজিকালি বহুত মানুহে কয় ধুনীয়া কয় না মোৰ ল'ৰা ছোৱালী ইংৰাজী হেৰি নাজানে অসমীয়া নাজানে ইংলিছ মিডিয়ামত পঢ়ালোতো গতিকে সেইফালৰ পৰা আকৌ আমি এই গোটেই ভাষাৰ যিটো মূল এটা জাতিৰ যিটো মূল সেইটো হৈছে ভাষা সাহিত্য আৰু এই ভাষা সাহিত্যৰ ফাউণ্ডেশ্যনটো এতিয়া এই পুৰণা পূববংগীয় মূলৰ মুছলমানসকলে মূলতে ধৰি ৰাখিছে অসমত এইটো এটা বহুত ডাঙৰ কথা কিন্তু এইটো এটা হিষ্টৰিকেল ইভলিউশ্যন এটা হৈছে এই কথাটো আমি জনা দৰকাৰ আৰু এই কথাটো আমি কোৱাও দৰকাৰ যে অসমীয়া ভাষাটো আজি মূলতে পূববংগীয় মূলৰ মুছলমানসকলকে আদি কৰি যিসকলে নিজৰ ল'ৰা ছোৱালীক ইংৰাজী স্কুলত পঢ়াব নোৱাৰে তেওঁলোকেহে ধৰি ৰাখিছে গতিকে এইবিলাক কথা পুনৰ আলোচনা হোৱা ভাল মই আশা কৰিছোঁ আজি পুৰস্কাৰ দিলে মান্নান ছাৰক আৰু মান্নান ছাৰৰ লগত সকলোৰে সামাজিক পৰিচয় আছে মোৰো পৰিচয় আছে আৰু তেখেতৰ লগত পৰিচয়টো এনেকুৱা যে তেখেতক আপোনালোকে সকলোৱে জানে যে এজন লিখক এজন শিক্ষক কিন্তু মই তেখেতক এজন এক্টৰ হিচাপেও জানো
আমি কটনত এবাৰ নাটক কৰিছিলোঁ নাটক কৰা ষ্টেজটোত এনেকুৱা হ'ল যে আমাক এজন এক্টৰ লাগে যিজন এক্টিঙৰ কামটো হৈছে বক্তা তেওঁ বক্তৃতা দিব লাগে মানে এক্টৰজনে বক্তৃতা দিব মানে ৰোলটো এনেকুৱা যে তেওঁ বক্তৃতা দিব লাগিব তেতিয়া আমি বোলো কাক বাচোঁ তেতিয়া আমি মান্নান ছাৰকে বাছি লওঁ তেখেতক আমি মান্নান কাকা বুলি কৈছিলোঁ আমাতকৈ 2 বছৰ জুনিয়ৰ আছিলে কটনৰ হোষ্টেলত গতিকে সেইটো সময়ত কটনত হি ৱাজ এ মডেল বয় যে সকলোৱে এজন আদৰ্শৱান ছাত্ৰ হিচাপে মানিছিলে আৰু তেখেত কটন কলেজৰ সাধাৰণ সম্পাদক আছিলে ছাত্ৰ সন্থাৰ কটন ইউনিয়ন বুলি কয় CCSU তাৰ সাধাৰণ সম্পাদক আছে তাৰ ফালৰ পৰা তেখেত ইয়াত থাকিলে কিন্তু দুৰ্ভাগ্য বা সৌভাগ্য মই ইয়াৰ পৰা ওলাই গ'লোঁ গুৱাহাটীত মই নাথাকিলোঁ গুৱাহাটীৰ পৰা বাহিৰলৈ গুচি গ'লোঁ সেই সূত্ৰে তাৰপিছত আহি গুৱাহাটী বিশ্ববিদ্যালয়ত লগ পালোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসম আন্দোলনৰ সময়ত আমি কিছু মানুহে অকণমান যন্ত্ৰণাত থাকিবলগীয়া হৈছিলে তাৰপিছত তেখেতো আছিলে মই আছিলোঁ চন্দ্ৰ শৰ্মা ছাৰহঁত আছিলে হীৰেণ গোহাঁই ছাৰহঁততো আছিলেই তাৰ মাজতো আমি তেনেকৈ এটা জীৱন পৰিক্ৰমা পাৰ কৰি আহিছোঁ আৰু গোটেই জীৱন পৰিক্ৰমাত ভাষাৰ কথাটো সাহিত্যৰ কথাটো আমি বাদ দিব নোৱাৰোঁ সেইটো কথা ৰাখিব লাগিব আৰু আজি যিটো গুৰুত্বপূৰ্ণ কথা তেখেতে ক'লে যে এই সাহিত্যৰ চৰ্চাটো আমি ইয়াত নহয় এইখন মিটিং আমি বৰপেটা বা কোনোবা এটা অঞ্চলত পাতিব পাৰিব লাগিছিলে আৰু দ্বিতীয়বাৰৰ পৰা মই উদ্যোক্তাসকলক অনুৰোধ কৰিম যে পিছৰবাৰ যোৱাবাৰ মোক বঁটা দিয়া হৈছিলে দিয়া হয়তো গুৱাহাটীতে পাতিছিলে এইবাৰো গুৱাহাটীত হ'ল ইয়াৰ পিছৰ পৰা যাতে আমি সভা সমিতিবিলাক আমি সেইবিলাক অঞ্চল লৈ তাৰ মানুহে যাতে গম পায় যে আমাৰ মাজতো এনেকুৱা মানুহ আছিলে যি এই কাম কৰিছিলে গতিকে এইখন চৰ-চাপৰিৰ পৰা একেবাৰে গুৱাহাটীৰ মাজমজিলাৰ কিছুদিনৰ কাৰণে অন্তত আকৌ সেইটো অঞ্চললৈ লৈ যোৱাটো ভাল আৰু যিসকলে উদ্যোগত এই অনুষ্ঠান পাতিলে বঁটা দিলে তেখেতলোকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে আহি ইয়াত উপস্থিত হ'ল আপোনাক সকলোকে ধন্যবাদ